জুবিন গাৰ্গৰ ন্যায় বিচাৰি আপুনি প্ৰতিবাদ নকৰিব। মৰিয়াই মূৰ ফালি দিয়া হ'ব, ভৰি হাত ভাঙি দিয়া হ'ব। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক বুলিও আপুনি নক'ব। জেল হাজতলৈ আপোনাক প্ৰেৰণ কৰি দিয়া হ'ব। মিত্তল নামৰ জুবিন গাৰ্গৰ আগৰ মেনেজাৰজনৰ কথাও আপুনি নক'ব। আপোনাক হেণ্ডকাপ লগাই পুলিচে ধৰি নিব। আৰু এই প্ৰতিবাদৰ অন্য বেলেগ কথাও আপুনি নক'ব। আপোনাৰ ঘৰত আহি পুলিচে দুৱাৰত গুৰিয়াবহি আপোনাক অতিহাৰ্য চলাব, আপোনাৰ ওপৰত অন্যান্য কিবা কিবি কেছ জাপি দিব পাৰে। এই কথাখিনি মই কিয় কৈছোঁ, কালিৰ পৰা চাই আছোঁ আজিৰ দিনটোলৈকে কিছুমান এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ গৈছে যিবোৰ আপোনালোকে নিউজত প্ৰত্যক্ষ কৰিছে। প্ৰথমতে আহোঁ, সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত SITৰ দল গৈ তাত আছিল। তেতিয়া ওচৰৰ ৰাইজ ওলাই আহিছিল বা জুবিনৰ অনুৰাগীসকল ওলাই আহিছিল। তেওঁলোকে ওলাই আহি তেওঁলোকৰ ঘৰৰ সন্মুখত কিছু ধ্বনি দিছিল আৰু তাৰ সেই টিমটোৰ মাজতেই আছিল অজয় ফুকন নামৰ এজন সংস্কৃতিৰ কৰ্মী আৰু এজন বিশেষ যুৱক। সেই দুইজনকে গ্ৰেপ্তাৰ কৰা দেখা গ'ল আৰু গ্ৰেপ্তাৰ কৰি তেওঁবিলাকক থানালৈ লৈ যোৱা হ'ল। কিন্তু তেওঁবিলাকে কৰা দুখটো তাত আছিল যে তেওঁবিলাকে তাত প্ৰতিবাদ কৰিছিল। এইটো এটা ঘটনা। আৰু এটা ঘটনা দেখিবলৈ পালোঁ, সেই ল'ৰাজনে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়ালৈকে তাত আছিল আৰু এই মিত্তল নামৰ যিজন পুৰণা মেনেজাৰ আছিল, সেই মেনেজাৰজনক গ্ৰেপ্তাৰ কৰক বুলি তেওঁ চকী এখনৰ ওপৰত উঠি চিঞৰিছিল আৰু তেওঁৰ ওপৰত এটা কেছ জাপি দিয়া হ'ল আৰু সেই কেছটোৰ কাৰণে এতিয়া তেওঁক পুলিচে ধৰি সোণাপুৰ আৰক্ষী থানালৈ লৈ গৈ আছে। আৰু এটা কেছ দেখিলোঁ যিটোত ল'ৰাজনে ছবি আঁকে, তেওঁ এজন শিক্ষক বুলি কৈছে, তেওঁ প্ৰতিবাদ কৰিছিল আৰু এতিয়া পুলিচে তেওঁকো পুলিচৰ জিম্মালৈ লৈছে। এনেকুৱা ধৰণৰ কেইবাটাও ঘটনা যোৱা সময়খিনিত আমি দেখি পালোঁ। এতিয়া অনুভৱ হৈছে কেনেবাকৈ এই প্ৰতিবাদীসকলৰ কণ্ঠ ৰোধ কৰিবলৈ আচলতে বিচৰা হৈছে নেকি কোনোবা বিশেষ এটা লবিয়ে, আৰু যিটো লবি পাৱাৰফুল, সেই লবিটোৰ দ্বাৰা জুবিন গাৰ্গৰ ন্যায় বিচৰা ব্যক্তিসকলক কেনেবাকৈ তেওঁবিলাকৰ কণ্ঠ ৰোধ কৰিবৰ কাৰণে বা যিসকলে মাত দি আছে সেই মাত দি থকা ব্যক্তিসকলক ভয় খুৱাবৰ কাৰণে এনেকুৱা ধৰণৰ দুই এজনক মাৰপিট কৰিছে বা ঘৰত সোমাই গৈ দুৱাৰত গুৰিয়াইছে পুলিচে বা এনেকৈ এৰেষ্ট কৰিছে। এনেকুৱা ধৰণৰ ঘটনাখিনি সংঘটিত হৈছে নেকি, এইটো এটা ধাৰণাহে। যদি তেনেকুৱা ধৰণৰ হৈছে তেনেহ'লে বৰ শুভ লক্ষণ নহয়। এইটো কিয় কৈছোঁ শুভ লক্ষণ নহয়, কাৰণ আমাৰ দেশত অন্ততঃ দুৰ্নীতিৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ সংবিধানে দি থৈছে। কিন্তু সময়ে সময়ে দেখা যায় সেই অধিকাৰ আমাৰ পৰা কাঢ়ি লৈ যোৱা। কাৰণ দেখা গৈছে যে ছ'চিয়েল মিডিয়াত কবিতা লিখিও জেললৈ যোৱা আমি দেখিছোঁ এইখন অসমতেই। গতিকে আমাৰ দৰে সৰু সৰু মানুহবোৰে যে আমি ভিডিঅ' বনাই প্ৰতিবাদ কৰি আছোঁ, মুক্ত কণ্ঠে আমি জুবিন গাৰ্গক ছাপোৰ্ট কৰি আছোঁ, আমাক ন্যায় লাগে বুলি, তেনেহ'লে এই ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই থকা বা পোষ্ট কৰি থকা ব্যক্তিসকলো সেই লবিটোৰ আণ্ডাৰলৈ আহিব নেকি? আমি বহুতে মাত দি আছোঁ, হয়তো অলপ পিছতে আমাৰ দুৱাৰতো হয়তো পুলিচৰ গোৰ পৰিবহি যে দুৱাৰ খোল, কাৰণ তয়ো উচতনি দি আছ। এনেধৰণৰ কথা হ'ব পাৰে নেকি? তয়ো জুবিন গাৰ্গৰ অনুৰাগীসকলক উচতনি দি আছ, এনেকুৱা কথা হ'ব পাৰে নেকি? এইটো মোৰ মনৰ ধাৰণাহে। কিন্তু মই ভাবোঁ তেনেকুৱা ধৰণৰ কথা হ'ব নালাগে। কিন্তু যোৱা সময়খিনিত যিবোৰ ঘটনা ঘটি গৈছে, বিশেষকৈ পাৰ্চনেল এটা ঘৰৰ ভিতৰত সোমাই, যিটো CCTV ফুটেজত দেখা গৈছে, ভিতৰলৈ গৈ পুলিচ সোমাই গৈছে, তেওঁবিলাকে গেটৰ ভিতৰৰ পৰা চাই আছিল মাত্ৰ, পুলিচে পেট্ৰলিং দিছিল হয়তো বাহিৰে বাহিৰে, আৰু তাতে কথা কটাকটি হৈ ভিতৰলৈ আহি মাৰপিট কৰিছে সেই ব্যক্তিজনক। এইটো জানো যুক্তিপূৰ্ণ হয়? এজন মানুহে ঘৰৰ পৰা পদূলিলৈ চাই আছে, গেটখনেদি সোমাই আহি পুলিচে তেওঁলোকক মাৰপিট কৰিছে, তাৰপিছতে দুৱাৰত গৈ গুৰিয়াইছে। এইটোতো শুভ লক্ষণ নহয়, সুস্থ মানসিকতাৰ পুলিচো নহয় যেন লাগে সেইকেইজন। এই কথাবোৰে আচলতে বৰ চিন্তিত কৰি তুলিছে বৰ্তমান সময়ত। আৰু যদি সেই লবিটোৱে চিন্তা কৰিছে যে
এনেধৰণৰ কেছ যদি তেওঁলোকৰ ওপৰত জাপি দিয়া হয়, যিসকলে তদন্তৰ নামত মানে ন্যায় বিচাৰি আছে, জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে, তেওঁলোকৰ ওপৰত যদি এনেকুৱা ধৰণৰ কেছ জাপি দিয়া হয়, এনেকুৱা ধৰণে তেওঁলোকক যদি অতিহাৰ্য চলোৱা হয়, ভয় খাই বাকীখিনি জুবিনৰ অনুৰাগীয়ে কেনেবাকৈ মাত নিদিব নেকি? এই কথাটো হয়তো কেনেবাকৈ চিন্তা কৰিব পাৰে। যদি চিন্তা কৰিছে তেনেহ'লে ভুল চিন্তা কৰিছে, মই ক'বলৈ বিচাৰিছোঁ। কিয়নো আপোনালোকে গম পায় যে জুবিন গাৰ্গ নোহোৱা দিনাখনৰ পৰা আমাৰ অসমৰ কেইবাজনো যুৱক হেৰাই গৈছে। কোনোবাই আত্মহননৰ সেই কাৰ্যও কৰিবলৈ চেষ্টা কৰিছে। মাজুলীৰ একদম মনতে থকা ঘটনাটো, প্ৰথম ঘটনাটো মাজুলীৰ পৰা আহিছিল। তেওঁক হস্পিটেললৈ লৈ যোৱা হ'ল, তেখেতে এটা অখাদ্য খাই দিছিল। সেইখিনি সময়ত জুবিন গাৰ্গ নথকাৰ খবৰটো পায়। তাৰপিছত গুৱাহাটীৰে কোনোবা এটা ঘৰত তেনেকুৱা ধৰণৰ কথা এটা শুনিলোঁ, সেইজন ল'ৰাকো হেৰুৱালোঁ আমি। আৰু এজন ল'ৰা হেৰুৱালোঁ বুলি আমি নিউজত পাইছিলোঁ, তেওঁ ব্ৰহ্মপুত্ৰত জাপ দি দিছিল। কিন্তু ৰিচেণ্টলি আৰু এটা ভিডিঅ' ভাইৰেল হৈ গৈছিল, আপোনালোকে গম পায় যে ব্ৰহ্মপুত্ৰ খুব সম্ভৱ শৰাইঘাটৰ দলং হয় নে নহয় জানো, ব্ৰহ্মপুত্ৰত কিন্তু সেই ল'ৰাজনে জাপ দি দিছে। সেইজনকো বিচাৰি পোৱা নাই আমি জনাত। গতিকে জুবিনৰ অনুৰাগীসকলে এনেকুৱা ধৰণৰ ভয়ংকৰ কামবোৰ কৰিবলৈ অকণমানো দ্বিধাবোধ কৰা নাই, অকণমানো ভয় খোৱা নাই। আৰু তেনে স্বত্বত যদি এই বিশেষ বিভাগটোৱে যদি ভাবি পেলাইছে যে আমি এই জুবিন অনুৰাগীখিনিক এনেকৈ ভয় খুৱাই দিলে তেওঁলোকে প্ৰতিবাদ নকৰিব দ্বিতীয়বাৰ, তেনেহ'লে এইটো ভুল কাম কৰিছে। যদি ৰাইজে কেনেবাকৈ এই কথাটোত ক্ষুব্ধ যদি হৈ যায়, তেতিয়া কিন্তু এই কেছ মামলা বা এনেকুৱাবোৰ যে ধৰি নিছে, এইবোৰলৈ কেয়াৰ নকৰিব জুবিন অনুৰাগী। গতিকে মই বিশেষভাৱে বিনম্ৰতাৰে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ। কাৰণ যোৱা সময়খিনিত আমি দেখিলোঁ জুবিন গাৰ্গ যিদিনাখনৰ পৰা নোহোৱা হ'ল, সেই দিনাখনৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে দায়িত্ব পালন কৰি আহিল আজি পৰ্যন্ত, ৰাইজৰ কথা শুনি ৰাইজৰ মতেই কৰি গ'ল। এইটো নকলেও আপোনালোকে গম পায়। পষ্টমৰ্টম হোৱাৰ পিছতো পষ্টমৰ্টম ৰাইজে কৰিবলৈ ক'লে, পুনৰবাৰ তেওঁ কৰিবলৈ নিৰ্দেশ দিলে। তাৰপিছত তদন্ত লাগে, CIDৰ তদন্ত দিলে, আৰু এতিয়া CIDৰ তদন্ত চলি আছে। ইটোৰ পিছত সিটো ৰাইজৰ কথা মতে কাম কৰি গৈ আছে, আৰু তেখেতক সেইটো কাৰণে চেলুট দিব লাগিব। জুবিন গাৰ্গৰ ক্ষেত্ৰত তেওঁ ইমান ব্যস্ততাৰ মাজতো নিজেই গোটেইখিনি কাম কৰিছে। দিল্লী পৰ্যন্ত তেওঁ নিজে গৈছে, তাত প্ৰথম তেওঁ সেইটো সমজি লৈছে, ইয়ালৈ আহিছে, আৰু গোটেই প্ৰগ্ৰেমখিনি অন্ত্যেষ্টিক্ৰিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট কৰিছে। এইটো আমি মানি ল'বই লাগিব আৰু তেওঁক চেলুট দিবই লাগিব। কিন্তু তেওঁৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, এই যে কিছু নিৰীহ লোকৰ ওপৰত মাৰপিট কৰিছে পুলিচ বিভাগে, কিছু লোকৰ ঘৰত সোমাই দুৱাৰত গৰিয়াইছে, মাৰপিট কৰিছে, কাৰোবাৰ মূৰ ফালি দিছে, কোনোবা প্ৰতিবাদকাৰীক তেখেতসকলে যদি মানে আইন হাতত তুলি লোৱাই নাই, তেওঁবিলাকৰ ওপৰতো গোচৰ তৰি তেওঁবিলাকক এৰেষ্ট কৰা হৈছে। এনেকুৱাবোৰ যদি হৈছে, এই বিষয়টোৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান চকু ৰখাটো ভাল হ'ব। কিয়নো ৰাইজৰ মাজত অপ্ৰিয় পাত্ৰ হোৱাটো আমি নিবিচাৰোঁ আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়লৈকে যিখিনি কাম কৰি গৈছে, ৰাইজৰ স্বাৰ্থত কৰি গৈছে, আৰু আমি চেলুট দিবই লাগিব বুলি ক'লোৱেই। গতিকে এই শেষৰ সময়খিনিত যিখিনি সময়ত তদন্ত চলি আছে, এই তদন্তৰ সময়খিনিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে অপ্ৰিয় পাত্ৰ নহয় এই অসমৰ ৰাইজৰ পৰা। কাৰণ অসমৰ ৰাইজৰ মাজৰে কিছু যুৱকক দেখিছোঁ ধৰি নি আচলতে কিবা কিবি কেছত তেওঁবিলাকক ফচাই দিয়া হৈছে চাগে, আৰু দেখিছোঁ অজয় ফুকনকো লৈ যোৱা হৈছে, এনেকুৱাবোৰ কথা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি বিনম্ৰতাৰে অনুৰোধ কৰিম যে তেখেতে এই বিষয়টোত যাতে চকু দিয়ে। যদি কোনোবাই আইন হাতত তুলি লৈছে, তেনেহ'লে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, এইটো আমি ক'ম। গতিকে বিনম্ৰতাৰে পুনৰবাৰ অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কথাখিনিতো যাতে অকণমান চকু ৰাখে, নহ'লে ৰাইজ পুনৰ ক্ষুব্ধ হোৱাৰ সম্ভাৱনাও বাঢ়ি যোৱাৰ চান্স আছে। ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।